হেল্ল' ভিউৱাৰ্ছ, যোৱাকালি পিকনিক খাই আহি ঠাণ্ডা সোমাই এইজনৰ আজি দিনটো জ্বৰ। পেৰাচিটামল খায়ো ভাল পোৱা নেদেখি ডক্টৰৰ তাতে গ'লোঁ গধূলি। ডক্টৰে ক'লে বিশেষ তেনেকুৱা একো হোৱা নাই, ডিহাইড্ৰেশ্যন হৈছে, ফ্ৰুইটছ আৰু পানী বেছিকৈ খাব লাগিব। পানী চাওঁ অলপমান, জুচ খাব আহিছে। আৰু এয়া বাহিৰে বাহিৰে জুচ খাবলৈ আহিলোঁ। আৰু পিছফালে দেখিছেনে ডিভাইনত বিয়া চলি আছে। আৰু ঘূৰি আহোঁতে মোৰ ইমান জোৰে পেচাব কৰা লাগিলে, ভাবিলোঁ যে ভাস্কৰ আৰু গীতিকাৰ ঘৰতে সোমাওঁ, ঘৰ গৈ নাপামেই মানে। আৰু এয়া ভাস্কৰ আৰু গীতিকাৰ ফ্লেটত আমি সোমালোঁ। তাৰপাছত সিহঁতে জোৰ কৰিলে যে চাহ খাই যাব লাগে। তাৰপিছত বহিলোঁ আৰু এয়া আণ্টিও আহি আমাৰ লগত বহিলেহি, চাহ খালোঁ সকলোৱে একেলগে। তাৰপিছত এয়া চাওকচোন, গীতিকাই আজৰি সময়ত ক্লে ইউজ কৰি ধুনীয়া ধুনীয়া সৰু সৰু ভূত পোৱালি বনাইছে। কি মৰম লগা, কালাৰ কৰিবলৈ আছে বোলে। আৰু ইয়াত সিহঁতৰ ঘৰৰ পৰা ওলাই দোকান এখনত সোমালোঁ। দুটামান বস্তু কিনিব আছিলে সৰু সুৰা, সেইকেইটা কিনি এয়া ঘৰলৈ ঘূৰি আহিলোঁ আৰু আজিলৈ ইমানে বাই।